Good morning guys. ৰাতিপুৱাই মই পুখুৰীত মাছ ধৰা চাবলৈ আহি আছোঁ। আজি আমাৰ ৰাজহুৱা পুখুৰীত মাছ ধৰিব। গঁড় শুই উঠাত অলপ দেৰিয়ে হ'ল। মানুহবোৰ গ'লেই চাগে। বলক গৈ চাওঁ পুখুৰীৰ পাৰলৈ। মই নিজেও চাওঁ, আপোনালোককো দেখুৱাওঁ। মাছ মাৰি আছে পুৰা। মানুহ পুৰা চব ৰাইজ লৈ গৈ মাছ মাৰি আছে। প্ৰত্যেক বছৰে বহাগ মাহৰ 16 তাৰিখে আমাৰ এই পুখুৰীত মাছ মৰা হয়। গাঁৱৰ ওচৰতে এটা মন্দিৰ আছে আৰু যিহেতু দৰং আৰু ওদালগুৰি জিলাত বহাগ মাহত প্ৰত্যেক মন্দিৰতে দৌল উৎসৱ উদযাপন কৰা হয়, তাৰে লগত সংগতি ৰাখি আমাৰ গাঁৱৰ ওচৰৰ মন্দিৰটোতো আজি দৌল আছে। সেয়েহে আজি মাছ ধৰা হ'ল আৰু। শীতলটো দাঙি দেখাই দিছো। শীতলটো বহুত পানী দিয়া নাই উল্টি যাব। कौन रह गया ये काकड़ा लो बढ़िया भाई तुम ले काकड़ा भाई अरे बेटा
ধৰিব হেৰি কৰিছে ফল ফুলত দিবা হাত মানা হৈছে মাছ ধৰলি আৰু নেকি এই চিতল মাছটো চাওক না কিমান ডাঙৰ ৰ'বই নোৱাৰিলোঁ মই নোলোৱাকৈ থাকিবই নোৱাৰিলোঁ এপাক দাঙি চালোঁ খুলি আঁকিলোঁ যিহেতু মাছকেইটা ডাঙৰ সৰু হ'ল মানে একে জোখৰ নহ'ল সেইকাৰণে ৰাইজে সিদ্ধান্ত কৰিলে যে আটাইকেইবোৰ মাছ কুটি বাছি মানে সমানকৈ ভগোৱা যাব আৰু সেয়ে মানে ৰাইজে সুন্দৰকৈ ভগাই লোৱা গ'ল ধুনীয়াকৈ সমান ভাগত ভাগ কৰি ভগোৱা হ'ল আৰু এনেকৈ মাছবোৰ কুটি বাছি হোৱাৰ পিছত সুন্দৰকৈ ভাগ অনুযায়ী ভগোৱা হ'ল তাৰপিছত এনেকৈ সুন্দৰকৈ ভগাই মেলি হোৱাৰ পিছত চবকে এটা এটা টোপোলা দিয়া হ'ল আৰু সুন্দৰকৈ